নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভোগালী বিহুৰ বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ। আৰু এতিয়া মই ৰাতি উৰুকাত ভোজ ভাত খালোঁ আমি আটায়ে। আৰু এতিয়া ৰাতিপুৱা 4টামানতে উঠি আমি আটায়ে জুই পোৱালোঁ তাত। ভিডিঅ' মই এতিয়া কৰিব নহ'লে বহুত ঠাণ্ডা আৰু কুঁৱলী পৰি আছিলে। এতিয়াও চাওক কিমান কুঁৱলী পৰি আছে। তাৰপাছত এতিয়া আমি এটা ভেলাঘৰ পোৱালোঁ। তাত এটা আমাৰ দুটা ভেলাঘৰ বনাইছে, এটা ডাঙৰবিলাকৰ, এটা সৰু ল'ৰা ছোৱালীবিলাকৰ। তাৰপাছত এটা জ্বলালে, তাৰপিছত তাত সেইটো পোৱালোঁ। পুৱাই উঠি এইবিলাক ফুট চুট লৈ আহিছোঁ। এতিয়া আকৌ এইফালে এটা সৰুবিলাকৰটো জ্বলাব আৰু এইটো জ্বলোৱাৰ পিছত আৰু এটা জ্বলাব। তাৰপিছত মই ভাবিলোঁ ভিডিঅ'টো আপোনালোককো দেখুৱাওঁ আৰু ময়ো জুই পোৱাওঁ। ব'লক ভেলাঘৰ জ্বলোৱা এতিয়া দেখুৱাওঁ। আৰু চাওক আমাৰ এইফালে ভেলাঘৰ জ্বলি গ'ল আৰু কিমান ধোঁৱা ওলাইছে চাওক, ইমানেই ধোঁৱা ওলাইছে। ভেলাঘৰটো সৰু যথেষ্ট, হ'লেও জুই আৰু ধোঁৱা বহুত ওলাইছে। আৰু জুইৰ তাপত মানুহবিলাকে ভেলাপুঁজিৰ ওচৰৰ পৰা আহি বহুত আঁতৰত ৰ'লহি। তেনেকৈ আমি ভেলাঘৰ পোৱালোঁ। এইফালে আমি এইটো সৰু ল'ৰা ছোৱালীৰ ভেলাঘৰটো পোৱালোঁ আৰু সেইটো সোনকালে শেষেই হৈ গ'ল। কি কয়, বেছি ডাঙৰকৈ বনোৱা নাই সিহঁতে। আৰু এতিয়া আৰু এটা ভেলাঘৰ আছে। এইটো এটাই ভেলাঘৰ, কিন্তু এফালে এটা এনেকুৱাকৈ বনাইছে। দেখুৱাই আছোঁ আপোনালোকক। এটা পোৱালোঁ আৰু এতিয়া এইটো পুৱাই উঠি ঘৰলৈকে যাওঁ। তাৰপাছত দিনটো ক'ত কি কৰোঁ আপোনালোকক ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, দেখুৱাই থাকিম। আৰু চাওক, ইটো আমাৰ ভেলাঘৰটো আৰু এফালে এইটো জ্বলাই দিলে আৰু এতিয়া এইটো জ্বলাব আৰু সেইফালৰটো এতিয়া নুমাব হ'লেই আৰু এতিয়া এইটো জ্বলাই দিব। আৰু চাওক, এইফালে ডাঙৰ ভেলাঘৰটো জ্বলিলে আৰু এইটো যিহেতু ওখ অলপ, জুইটো অলপ ওপৰলৈকে যাব আৰু কিমান ধোঁৱা ওলাইছে চাওক। কি কয়, দুটা ভেলাঘৰ একেলগে দুটা বনাইছে, কিন্তু দুটা একেলগে জ্বলাই দিয়া নাই, এটা এটাকৈ জ্বলাইছে। সেইকাৰণে বহুত ভাল লাগিছে। আৰু এয়া চাওক, জুই উঠি গ'ল। এতিয়া ভেলাঘৰ পৰাই ঘৰ পালোঁহি আৰু মাহঁত উঠাই নাই চাগে। তাৰপাছত এতিয়া গা পা ধুই লওঁ, মন্দিৰত যাব লাগিব, দেখুৱাই থাকিম। মই গা পা ধুই ৰেডি হ'লোঁ আৰু এতিয়া মন্দিৰলৈ যাব ওলাইছোঁ। মন্দিৰত যোৱাৰ আগতে ঘৰত এখন চাকি জ্বলাই তাতে সেৱা এটা কৰি যাওঁ দেউতাৰ ফটোত। আৰু মায়ে শৰাই বঢ়াইছে, মায়ে চাকি অলৰেডি দিলে বাৰু, হ'লেও মই এটা সেৱা লৈ যাওঁ। তাৰপাছত ৰাইজৰ মন্দিৰত গৈ লগ পাই আছোঁ। আৰু এইফালে মায়ে শৰাই বঢ়াই দিছে, এইফালে ধূপ চাকি জ্বলাই দিলে আৰু এইফালে প্ৰসাদ। আৰু আমি মন্দিৰ আহি পালোঁহি এতিয়া। আৰু মই চাহ তাহ খাই আজৰি হ'লোঁ আৰু এতিয়া খুৰীদেউহঁতৰ ঘৰলৈ ভাত খাব আহিছোঁ। ভাত খাবলৈ ক'লে আৰু সোনকালে খাই আজৰি হৈ লওঁ। আৰু বহুত ঘৰ আছেতো, একফালৰ পৰা খাব লাগিব। এতিয়া ভাত খাবলৈ আহিছোঁ। ভাতটো খাওঁ, খাই এতিয়া আকৌ ৰেডি হ'ব লাগিব। তাৰপিছত মন্দিৰত খেলা হ'ব, তাতে যাব লাগিব। ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু এইফালে ভাত খাব বহিলোঁ আৰু এয়া ভাত দিছে খুৰীদেউৱে, সেয়া মাটিমাহৰ দাইল আৰু এইফালে মাংস আৰু এয়া হৈছে আলু খাৰ কৰা আৰু এয়া হৈছে জলকীয়াৰ জোল আৰু এয়া মাছ ভাজি আৰু এটা মোৰ ফেভৰেট বস্তু আছে, সেইটো হ'ল গোলনেমুৰ আচাৰ। ইমানেই ধুনীয়া হৈছে। আৰু এইফালে পাপৰ ল'লোঁ আৰু ভাত খাই লওঁ। ভাত পানী খাই আহিলোঁ। ভাত পানী খাই আহি এতিয়া তাতে খেলাত যাবৰ কাৰণে ৰেডি হ'লোঁ। আৰু এতিয়া লগৰকেইটা আহিলে খেলালৈকে যাওঁ। তাতে আৰম্ভ হৈছে চাগে, শুনি আছোঁ অলপ খেলা আৰম্ভ হোৱা। আৰু এতিয়া তালৈকে যাওঁ, গৈ উঠি তাত কি হয় কি নহয় ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, সকলো দেখুৱাই থাকিম। আৰু আমি আহি পাওঁতে অলপ পলমেই হ'ল। ইফালে ডাঙৰ ছোৱালীৰ মনোযোগ আকৰ্ষণ প্ৰতিযোগিতা হৈ আছে আৰু মানুহ চাওক হৈছে যথেষ্টখিনি মানুহ। হ'লেও যোৱা কেইবছৰতকৈ এইবাৰ অলপ মানুহ কমিছে, নাজানো কিহৰ কাৰণে, হয়তো কালি পৰহিলৈ হ'বও পাৰে। আৰু এইফালে সকলোৱে খেলি আছে আৰু এইবাৰ মন্দিৰটো দেখুৱাই দিছোঁ। আৰু এয়া সৰু ল'ৰা ছোৱালীৰ মেজিক শ্বেয়াৰ আৰু এয়া আটায়ে খেলি আছে। চাই ভাল লাগিছে, কোনোবাই পায় আকৌ কোনোবাই চকী এৰি থৈ যায়, গমেই নাপায়। এনেকৈ আৰু চাই আছোঁ, আপোনালোককো দেখুৱাই থাকিম। এয়া চাওক, আটায়ে খেলি আছে। আৰু এইফালে আমাৰ মেজিক শ্বেয়াৰ হৈ আছে। ময়ো খেলিলোঁ, তাৰপিছত মই হাৰি গ'লোঁ। নাই
ছোৱালীৰ মেজিক শ্বেয়াৰৰ পিছত ডাঙৰৰ মেজিক শ্বেয়াৰ হ'ল আৰু এইফালে আমাৰ ডাঙৰৰ গৈ গৈ লভিতা আৰু প্ৰিয়ংকা বা ৰখিছে। এতিয়া চাওঁ ইহঁতৰ কোনজনী উইনাৰ হয়। আৰু এয়া লভিতা জিকি গ'ল, প্ৰিয়ংকা বা ছেকেণ্ড হ'ল। আৰু এইফালে লগে লগে গধুৰ বস্তু দলিওৱা প্ৰতিযোগিতা পাতিলে। তাৰপিছত মই ভাবিলোঁ এবাৰ মাৰি চাওঁ যায়নে নাই, আৰু মাৰি চালোঁ আৰু মই ছেকেণ্ড হ'লোঁ। ভবা নাছিলোঁ পাম বুলি, হ'লেও পাম। আৰু এতিয়া আমাৰ খেলা এনেকৈ চলি আছে। তাৰপাছত দেখুৱাই আছোঁ আপোনালোকক ৰছী টনা খেল খেলিলোঁ, আমি হাৰিলোঁ আৰু ইহঁতে কেইটামানে জিকিলে বাৰু। আৰু আমাৰ দেহাত মাংসই নাই, এইকেইটা যিকেইটা হৈছোঁ গোটেইকেইটা ক্ষীণখিনি হৈছোঁ। মই পাৰিলে আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া আটাই খেল উপভোগ কৰি আছোঁ আৰু এইফালে সিহঁত আটাই আছে আৰু কিবা কিবি খেল হ'ব, বহুত ধুনীয়া ধুনীয়া খেল হ'বলৈ গৈ আছে আৰু আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো একদম শেষলৈকে চাই থাকিম। আৰু এইফালে ময়ো এইটো খেল খেলিলোঁ এবাৰ, মানে মোৰ খেলিবলৈ বহুত হেঁপাহ আছিলে। মোতকৈও বহুত সৰু সৰু ল'ৰা ছোৱালীবিলাকেই পাৰিছে, কিন্তু মই ভাবিলোঁ এবাৰ খেলি চাওঁ, পাবও পাৰোঁ নোৱাৰিবও পাৰোঁ, ঠিক নাই। তাৰপিছত তেনেকৈ ময়ো চকুত কাপোৰ বান্ধি খেলি আছোঁ। এতিয়া গৈ গৈ মই টিংটো পাৰ হৈয়ে গ'লোঁ, মই মাৰিবলৈ নহ'লে। আমি খেলা খেলিলোঁ আটাইয়ে, কেইটামান খেলিলোঁ, কেইটামানত জিকিলোঁ, কেইটামানত হাৰিলোঁ। যিয়ে নহওক হাৰিলোঁ আৰু একো কথা নাই। চ' কাবাডী খেলিলোঁ। কাবাডী খেলি আমাৰ দলটো জিকিলে। কাবাডীত দুবাৰ খেলা হৈছে, দুবাৰতে জিকিছোঁ, দুবাৰতে জিকিলোঁ। তাৰপাছত এতিয়া ঘৰলৈ আহিলোঁ আমি আটাইয়ে। খেলা আজি শেষ, আজিৰ কাৰণে সমাপ্ত। আৰু অহাকাইলৈ আৰু কিবা কিবি প্ৰতিযোগিতা আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এতিয়া গৈ ভাত পানী খাই অকণমান ৰেষ্ট লওঁ। আজিলৈ বাই বাই।